Hello friends, welcome back to my YouTube channel. আশা কৰোঁ আপোনালোক সকলো ভালে আছে। সকলোকে ৰাসৰ শুভেচ্ছা জনাইছোঁ। যেটো গম পাই আপোনালোকে বৰ্তমান ৰাস চলি আছে। আমাৰ বিশেষকৈ লোৱাৰ আছামত মূৰ্তিৰ ৰাস হয়। সো আমি এতিয়া যাব ওলাইছোঁ ৰাস চাবৰ কাৰণে। আমাৰ লগৰ কেইজন আহি পাইছে অলৰেডি। সো ৰাস কেনেকুৱা হয় ইয়াতে আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিম আৰু লগতে ৰাস মেলাত কি পোৱা যায়। স্পেচিয়েলি খোৱা বস্তুৰ কাৰণে বিশেষ বহুত বেছি ভাল লাগে। সো সেই গোটেইখিনি বস্তু দেখাবৰ কাৰণে চেষ্টা কৰিম। সো ভিডিঅ'টো চাই থাকিব, স্কিপ নকৰাকৈ শেষলৈকে যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰি দিব আৰু যদি চেনেলটো নতুনকৈ চাই আছে তেন্তে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সো বলক তেতিয়াহ'লে বাটত ৰখি আছে গোটেইকেইটা আহি পেলাই আমাৰ গাড়ী চাৰি আহি অলৰেডি ৰখিছে। আমাৰ মোটামুটি 8-10জন মান ল'ৰা আছে। দুখন গাড়ী লৈ যাম আমি গোটেইকেইজনে। সো ৰখি আছে যিহেতুকে আৰু বেছি দেৰি নকৰোঁ। সো বলক ডাইৰেক্ট ৰাসলৈকে গৈছে। ফাইনেলি আমি আহি পালোঁ ওদালগুৰি ডিষ্ট্ৰিক্টৰ খৈৰাবাৰী গুৰিহাটী ৰাসখনত। প্ৰথমতে আমি চাই লওঁ ৰাসৰ যিবিলাক মূৰ্তি আছে সেই মূৰ্তিবিলাক অকণমান চাই লওঁ। তাৰপিছত লাহে লাহে যাম, অন্য যিবিলাক বস্তু আছে সেইবিলাক দেখাবৰ কাৰণে চেষ্টা কৰিম। চাই থাকিব। So, Girinda ৰাসৰ স্পেচিয়েল হয় ইয়াত গাহৰি আৰু কিমান দিয়ে? 100 আৰু প্ৰায় হেৰিটো মাছটো পাৰফেক্ট শামুকটো আৰু কি আছে আইটেম স্পেচিয়েল আপোনাৰ চিকেন ফ্ৰাইড ৰাইচ কম এইটো আছে এই পলুটো পলু যিটো আছে এইটো নাই ন চাগে পোৱা যাব না বেলেগ ঠিক আছে বাৰু দোকানীবিলাক তামাম ব্যস্ত কথা ক'ব সময় কি খাবি কচোন বলো আমি হাইলি স্পেচিয়েল ডিশ এটো আহি গ'ল টেষ্টি কেনেকুৱা লাগে খাই মজা মই বাৰু আজি নাখাওঁ এনে খাওঁ কিয়া বস্তু একদম নাখাওঁ মই খা বাৰু এনে খাওঁ কিন্তু আজি ব্লগ চলি আছে মই মুখ পানী আহি আছে কিন্তু উপায় নাই নাখাওঁ আজি বৰ বেয়া হৈছে তোৰ কথা একদম ধুনীয়া লাগিছে খাই পাই বঢ়িয়া বাকি এইটো ফাৰ্ষ্ট আজি ফাৰ্ষ্ট টেষ্ট এইটোৱে তাৰমানে ইয়াৰ পিছত আৰু কিবা কিবি খাই আছোঁ আমি দেখাম বাৰু ধুনীয়াকৈ ৰাসৰ স্পেচিয়েল খাব লাগে মানে এনেকৈ লৈ পেলাই কি খাব লাগিব এইটো এনেকৈ ল'ব লৈ এই মুখখন যে ভিতৰৰ মালটো ওলাই যাব বাকী এইখিনি মানে কাম নাই আৰু এইখিনি কাম নাই এইটো আমি খাম এতিয়া লৈ এইটো মুখখন বাহ মানে খাওয়া দেখা পাই বেলেগৰো খাব লাগে বেছি টাইম লাগে নালাগিলে এই মানে 2 মিনিটত 2 প্লেট শেষ ইয়াত মানে একো সাফিচিয়েণ্টকে নাই আৰু বেলেগত যাব লাগিব খাবৰ কাৰণে আমি ইয়াৰ পিছত আৰু বেলেগ কিবা খাব আছে বেলেগত অলপ ট্ৰায়েল কৰি চাম বেলেগত আৰু কেনেকুৱা টেষ্ট এখানে কিন্তু ভালো লাগছে দেখাই থাকিম আমি খাই থাকিম আৰু দেখাই থাকিম আপোনালোকেও খাই থাকিব বঢ়িয়া এবাৰ নেক্সট আইটেম হ'ব এইটো অলৰেডি মানে বইল কৰা আছে ন এটা এইটো ফ্ৰাই কৰিব লাগিব ফ্ৰাই কৰাৰ পিছত হৈ যাব বহুত প্ৰটিন আছে বোলে বেছি পুৰা প্ৰটিন আছে এইটো খাব লাগে না এইফালে কি বনাই আছে শামুক আমলেট এইটো কিমান পাৰ প্লেট কিমানকৈ 40 টকা 40 লাগে এইটো আচলতে শামুক হয় সৰু যিটো শামুক পোৱা যায় এইটো মাটি দাইলেৰে এনেকৈ বনোৱা হয় বনোৱাৰ ৰেচিপিটো ইমান নাজানো বাৰু বহুত ধুনীয়া লাগে খাই এইবাৰ আহিলে এইটো পলু পোক এইটো বহুত প্ৰটিনযুক্ত এইটো খাব লাগে বহুত ধুনীয়া হয় এইটো আহি পোৱাৰ লগে লগে ৰক্ষা নাই দৈত্যৰ নিচিনা খাওঁ এইটো হ'ল শামুক কি কয় চৰি এই পলু বোকা এইটো পুৰা প্ৰটিন আছে এইটো খাব লাগে এবাৰ নেক্সট আইটেম আহি গ'ল আমাৰ সকলোৰে প্ৰিয় গাহৰি পোৰা ইয়াৰ টেষ্টিটো আৰু ক'বই নালাগে চবে জানে যিবিলাকে খায় আলু চালু বাকলাই পেলাই জলকীয়াটো বেছিকৈ দিয়ক
এটা গোটেই নহয় ক'লা ক'লা ৰঙা ৰঙা বস্তু এইগিলা কেছটো কি এইগিলা হেৰি হৈছে অভাৰ ফ্ৰাই হৈছে নেকি আটা আৰু কিছু যি বঢ়িয়া হৈছে তই খাই যাবি বঢ়িয়া দাদা পাৰ্মানেণ্ট দোকান আছে নে আপোনাৰ ক'ত দিয়া দোকান হাত পুৰা চালু হৈ যাব পুৰা টেষ্টি হৈছে এইফালে দিয়ক হৈ যাব চ' ৰাস চোৱা আৰু খোৱা হ'ল ঘূৰি ঘূৰি বহুত ভাগৰ লাগিল চ' এতিয়া আজিলৈকে আৰু বহুত নুঘূৰোঁ ইমানেই খৈৰাবাৰী ৰাস চালোঁ ঘূৰি ৰাতি চ' আপোনালোকো দেখালোঁ নিশ্চয় ভাল লাগিছে যদি ভাল লাগিছে তেতিয়াহ'লে কমেণ্ট এটা কৰি জনাই দিব আৰু চেনেলটো যদি ফাৰ্ষ্ট টাইম চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইবটো কৰি ল'ব আৰু যাতে মই নেক্সট ভিডিঅ' দিলে আপোনালোকে চাই থাকিব পাৰে লাইক চ' আজিলৈকে ইমানেই বাই 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 বাই